নমস্কাৰ বন্ধুসকল, আজি আকৌ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক কম ফল-মূল কেনেকৈ আৰু কোন সময়ত খাব লাগে আৰু ইয়াৰ পৰা পোৱা উপকাৰী গুণসমূহৰ বিষয়ে, আৰু লগতে মই কেইবিধমান ফলৰ বিষয়ে ক'ম য'ত অধিক পৰিমাণে ভিটামিন পোৱা যায়। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। আপোনালোক সকলোৱে জানে যে ফল-মূল স্বাস্থ্যৰ বাবে বহু উপকাৰী, কিন্তু বেছিভাগ মানুহে নাজানে ফল-মূল কোন সময়ত খাব লাগে আৰু কেনেকৈ খাব লাগে, যাৰ কাৰণে সম্পূৰ্ণ বেনিফিটছ আমাৰ শৰীৰে নাপায়। সেইকাৰণে আমি ইয়াৰ বিষয়ে ভালদৰে জনাটো উচিত। বন্ধুসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি কথা ক'ম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। বেছিভাগ লোকে ফলক খাদ্য খোৱাৰ পাছত খায়, কিন্তু ৰিচাৰ্চ কৰা ব্যক্তিসকলৰ মতে ফল সদায় খাদ্য খোৱাৰ আধা ঘণ্টাৰ আগত বা আধা ঘণ্টাৰ পাছতহে খাব লাগে, কিয়নো খাদ্য খোৱাৰ আগতে খালে ই আমাৰ শৰীৰত থকা লেতেৰা আৰু বেয়া কেমিকেলবোৰ বাহিৰ কৰি দিয়ে। লগতে ইয়াৰ ফলত আমাৰ শৰীৰৰ ওজনো কণ্ট্ৰলত থাকে। খালী পেটত ফল খালে চকুৰ তলত পৰা ক'লা দাগবোৰ লাহে লাহে ভাল হৈ যায় আৰু নিউৰ' ছিষ্টেমো ঠিকে থাকে, আৰু লগতে চুলি সৰাও বন্ধ হৈ যায়। লগতে ইয়াৰ বাহিৰে ফলক অন্য বস্তুৰ লগত মিলাই খাব নালাগে। ফলক অন্য বস্তুৰ লগত মিক্স কৰি খালে ফলৰ পৰা পাবলগীয়া পুষ্টিখিনি শৰীৰে নাপায়, আৰু ইয়াৰ উপৰিও ফলক অন্য বস্তুৰ লগত মিক্স কৰি খালে পেটত গেছ হোৱাৰ সম্ভাৱনাও থাকে। সেইকাৰণে ফলক খালী পেটত খোৱাটো ভাল বুলি মনা হৈছে। ইয়াৰ উপৰি জুচ খোৱাটো যদি আপুনি পচন্দ কৰে, তেতিয়াহ'লে আপুনি অনলি ফ্ৰেছ জুচে খাব। ইয়াৰ বাহিৰে আপুনি পেকেটৰ জুচ নাখাব। মনত ৰাখিব, জুচ খাওঁতে সদায় লাহে লাহে খাব লাগে, যাতে জুচখিনি আপোনাৰ মুখৰ ভিতৰত থকা লালটিখিনিৰ লগত যাতে মিক্স হৈ যায়। ৰিচাৰ্চত পোৱা মতে 3 দিনমানলৈকে আপুনি ফল খাই থাকিলে শৰীৰৰ ভিতৰবোৰ চাফা হৈ যায় আৰু লগতে মুখৰ উজ্জ্বলতাও বাঢ়ি আহে। বন্ধুসকল, এতিয়া জানি লওঁ আহক কেইবিধমান ফলৰ বিষয়ে য'ত অধিক পৰিমাণে ভিটামিন থাকে। 1 নম্বৰতে হৈছে কিৱি। কিৱিত বেছি পৰিমাণে ভিটামিন চি পোৱা গৈছে। ইয়াৰ বাহিৰে ইয়াত পটেছিয়াম, ভিটামিন ই, ফাইবাৰ আৰু মেগনেছিয়ামো পোৱা গৈছে। সেইকাৰণে কিৱি খোৱাটো অতি প্ৰয়োজন। 2 নম্বৰতে হৈছে কমলা। কমলাত চি ভিটামিন বহুত বেছি পৰিমাণে থাকে। ৰেগুলাৰ 2টাকৈ কমলা খালে জ্বৰ আৰু চৰ্দিটো আৰাম পোৱা যায়। ইয়াৰ উপৰি কলেষ্ট্ৰল কম কৰিবলৈও কমলা খোৱাটো অতি প্ৰয়োজনীয়, আৰু লগতে কমলা খালে কিডনী পাথৰ হোৱাৰ পৰাও আমাক ৰক্ষা কৰে। কোলন কেঞ্চাৰ হোৱাৰ পৰাও কিছু পৰিমাণে আমাক বচায়। 3 নম্বৰতে হৈছে আপেল। আপেলত এণ্টিঅক্সিডেণ্ট, ফ্লেভনয়েড আৰু ভিটামিন চি বহুত পৰিমাণে পোৱা যায়। ফ্লেভনয়েড আৰু এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰত ভিটামিন চিৰ সক্ৰিয়তা বঢ়োৱাত সহায় কৰে, ফলত ভিটামিন চিৰ পৰিমাণ শৰীৰত বাঢ়ি আহে আৰু হাৰ্ট এটেক আৰু কেঞ্চাৰ হোৱাৰ পৰাও আমাক ৰক্ষা কৰে। 4 নম্বৰতে হৈছে তৰমুজ। তৰমুজত 92% লৈকে পানী থাকে। সেইকাৰণে তৰমুজ খোৱাটো খুবেই প্ৰয়োজন। তৰমুজ খালে কেতিয়াও শৰীৰত পানী কম হ'ব নিদিয়ে, যাৰ ফলত ডিহাইড্ৰেশ্যন কৰাত সুবিধা হয় আৰু ইমিউনিটি ছিষ্টেমো শক্তিশালী হৈ যায়। 5 নম্বৰতে হৈছে অমিতা আৰু মধুৰিআম। অমিতা আৰু মধুৰিআমত ভিটামিন চি পোৱা যায়। মধুৰিআম পেটৰ কাৰণে খুব লাভৱান, আৰু অমিতাত বহুত বেছি পৰিমাণে ভিটামিন থাকে। সেইকাৰণে অমিতাক শ্ৰেষ্ঠ ফল বুলি মনা যায়। 6 নম্বৰতে হৈছে ষ্ট্ৰবেৰী। ই আপোনাক বহুতো বেমাৰৰ পৰা বচায়। ইয়াত এণ্টিঅক্সিডেণ্ট বহুত বেছি পৰিমাণে পোৱা যায়। ই আপোনাক হাৰ্ট ফেইল আৰু কেঞ্চাৰ বেমাৰ সহজতে হ'বলৈ নিদিয়ে। বন্ধুসকল, ফলৰ বিষয়ে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগিছে। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।